এই মুহূৰ্তত মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ্থীসকলক জনাব বিচাৰিছোঁ এটা ভয়ংকৰ খবৰ। এইবাৰ মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফলক লৈ আহি পৰিছে এটা ভয়ংকৰ খবৰ। এইবাৰ মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাত ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীয়ে ফেইল কৰিছে। হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ইংৰাজী প্ৰশ্ন কাকত বহুত টান হৈছিল। ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত প্ৰশ্নবোৰ ধৰিব পৰা নাছিল, সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলে ইংৰাজীত ভালদৰে লিখিব পৰা নাছিল। ইফালে মেট্ৰিকৰ অসমীয়া প্ৰশ্ন কাকত বহুত টান হৈছিল। মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত বাৰে বাৰে ফাদিল হোৱাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত ভালদৰে লিখিব পৰা নাছিল, সেইকাৰণে এই বছৰ লাখ লাখ শিক্ষাৰ্থীয়ে ফেইল কৰিছে। এই বছৰ কিমান শতাংশ ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰিছে এইটো ভিডিঅ'ৰ একেবাৰে শেষত জনাই দিম। তাৰ আগতে জনাব বিচাৰিছোঁ 2018 চনত উত্তীৰ্ণ হাৰ হৈছে কেৱল মাত্ৰ 62.21 আৰু 2019 চনত উত্তীৰ্ণ হাৰ হৈছে 62.79 আৰু 2020 চনত উত্তীৰ্ণ হাৰ হৈছে কেৱল মাত্ৰ 47.94 আৰু 2021 চনত উত্তীৰ্ণ হাৰ হৈছে 93.10। সেই বছৰ উত্তীৰ্ণ হাৰ বহুত বৃদ্ধি হৈছিল, কাৰণ কৰোণাৰ বাবে সকলো ছাত্ৰ ছাত্ৰীক উত্তীৰ্ণ কৰাই দিছিল। ইফালে 2022 চনত উত্তীৰ্ণ হাৰ হৈছে কেৱল মাত্ৰ 56.49, অৰ্থাৎ 100 জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত প্ৰায় 44 জন ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰিছে। ইয়াৰ পৰা অনুমান কৰা হৈছে এই বছৰ মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাত প্ৰায় 50% ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰিব, কাৰণ এই বছৰ ছাত্ৰ ছাত্ৰীসকলে ভালদৰে পঢ়িব পৰা নাছিল। ইফালে ইংৰাজী আৰু অসমীয়াৰ লগতে বহুকেইটা ছাবজেক্টৰ প্ৰশ্ন কাকত বহুত টান হৈছিল, সেইকাৰণে এই বছৰ অনুমান কৰা হৈছে ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীয়ে এই বছৰ ফেইল কৰিব।